জাগিৰোডত মাটি কঢ়িওৱা ট্ৰেক্টৰ ডাম্পাৰৰ দৌৰাত ট্ৰেক্টৰ চেপাত নিহত এজন বৃদ্ধা। জাগিৰোড আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ জাগিৰোডত অব্যাহত আছে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত জাগিৰোডৰ ঢালখালীত শুক্ৰবাৰে ট্ৰেক্টৰ চেপাত মৃত্যু হয় এগৰাকী শতায়ু গৰাকা বৃদ্ধাৰ। নিহত বৃদ্ধাগৰাকী গুলজান নেছা। ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰেক্টৰৰ চালকে। ঘটনাস্থলীত জাগিৰোড আৰক্ষীৰ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে মাটি কঢ়িওৱাৰ নামত জাগিৰোডৰ আলিয়াগলিয়ে চলি আহিছে ট্ৰেক্টৰৰ দৌৰাত্ম। ইয়াৰ পূৰ্বেও ট্ৰেক্টৰ চেপাত মৃত্যু হৈছে কেইবাজনো লোকৰ, কিন্তু অনুজ্ঞাপত্ৰ নথকা একাংশ চালক আৰু ট্ৰেক্টৰৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। মানুহটো ইয়াত আছিল, তাৰপিছত গাড়ীটো ইয়াৰ পৰা লৈ গৈ আছে। তাৰপিছত আমি কৈছোঁ মানুহটো আছে ৰখ বোলে, তাৰপিছত এই ৰখা নাই, একদম উঠাই দিলে। কি নাম আছিলে মানুহটো? গুলজান নেছা। কিমান বয়স? একো ওপৰত হ'ব। কি ট্ৰেক্টৰ কি মাটি কাটি আছে? মাটি কাটি আছে। মৰ্ণিং মানে ফাৰ্মত মাটি পেলাই আছিলে ট্ৰেক্টৰ এখনে। তো ইয়াতে মোৰ ফিচাৰীতে থাকে, কাম কৰে। আপোনাৰ তেখেতৰ আপোনাৰ মাক হয় গুলজান নেছা। তো মৰ্ণিং টাইম আপোনাৰ গাড়ীটো যেতিয়া বেক কৰে, তেতিয়া মানে বেক কৰোঁতে চকাৰ তলত পৰি পেলাই মানে স্পট ডেথ হয়। মানুহজনৰ বয়স প্ৰায় আপোনাৰ 100ৰ ওপৰত হৈছে। মই খবৰ পাই পেলাই মৰ্ণিং মই আহিছোঁ। আহি পেলাই জাগিৰোড আৰক্ষী থানাত যোগাযোগ কৰিলোঁ। তেওঁলোকে খন্তেকতে আহিলে, উপস্থিত হ'লে। হৈ পেলাই এতিয়া বাকী পষ্টমৰ্টমৰ কাৰণে এতিয়া লাছটো নিয়া হ'ব। জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ ৰিপৰ্ট, বাৰ্তা 365।